বন্ধুসকল আসাম হেল্প ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকক এইটো ভিডিঅ'ত আৰ্মি পাব্লিক স্কুল নাৰেংগী 2018 ৰিক্ৰুটমেণ্টৰ বিষয়ে মই এইটো ভিডিঅ'ত জনাম। আপোনাৰ আৰ্হতা কিমান লাগিব, ইয়াত মানে শিক্ষা কিমান লাগিব আৰু আপুনি কিমান দৰমহা হ'ব মই এইটো ভিডিঅ'ত জনাম। তো আহক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। আপুনি এইটো ভিডিঅ'ত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহ'লে এপ্লাই কৰিবলৈ আপোনালোকক লাগিব এখন পাছপৰ্ট চাইজ ফটো, তাৰপিছত ৰিলেটিভ চাৰ্টিফিকেট হ'লেও হ'ব। যদি আপোনাৰ কোনোবা যদি চাকৰি কৰি আছে আৰ্মিত তেনেকুৱা হ'ব। ইয়াতে PGT প্ৰথম পোষ্ট PGT বায়'লজিৰ কাৰণে আপোনালোকৰ টিচাৰ লাগিব, য'ত আপোনালোকৰ আৰ্হতা লাগিব মাষ্টাৰ ডিগ্ৰী বটানী জুলজি মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব আৰু মাষ্টাৰ ডিগ্ৰী জুলজি আৰু গ্ৰেজুৱেশ্যন লেভেল হ'ব লাগিব, য'ত MSc লাইফ ছায়েন্সৰ বিষয়ে জানিব লাগিব আৰু ডিগ্ৰী এডুকেশ্যনৰ আৰু NCTR বা CSB কোৱালিফাইড এণ্ড টিচিং এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব। আৰু দ্বিতীয়টো পষ্ট হৈছে PGT ইংলিছ। আপুনি ইংলিছৰ পে স্কেল হ'ব আপোনালোকৰ 9,000ৰ পৰা 34,000লৈকে আৰু গেট পে হ'ব 4,800। ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব মাষ্টাৰ ডিগ্ৰী দ্য ছাবজেক্ট অফ ডিপ্ল'মা, আমাৰ যিকোনো ডিপ্ল'মা থাকিব লাগিব। আৰু দ্বিতীয়তে আপোনাৰ 3 বছৰৰ আপোনাৰ শিক্ষকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু তৃতীয় পষ্টটো হৈছে আপোনাৰ TGT মেথামেটিক্সৰ আপোনালোকৰ পষ্ট ওলাইছে। এইটো আপোনাৰ 93 মানে 9,300 টকাৰ পৰা 34,000লৈকে আপোনালোকে ইয়াতে দৰমহা পাব, য'ত আপোনালোকে গ্ৰেজুৱেশ্যন লাগিব উইথ এ ছাবজেক্ট, যিকোনো এখন ছাবজেক্টত গ্ৰেজুৱেশ্যন হ'লে হ'ব বা মেথামেটিক্সৰ গ্ৰেজুৱেশ্যন লাগিব আপোনালোকক। আপোনাৰ ডিপ্ল'মা থাকিব লাগিব। আৰু চতুৰ্থতে হৈছে TGT ছায়েন্সৰ বিষয়ে ছেইম, এইটো আপোনালোকে এবাৰ পঢ়ি ল'ব। এইখন মই আপোনাৰ ডিছক্ৰিপশ্যনত দি দিম। তো আহক আমি এইটো 5 নম্বৰক লৈকে আছে। 5 TGT ছায়েন্স গোটেইকেইটা ছাবজেক্টৰ বিভাগৰ আছে ইয়াতে। সংস্কৃত, ইংলিছ, PRT, ADM ছুপাৰভাইজাৰৰ ইয়াতে আছে। আপোনালোকক বেচেলাৰ ডিগ্ৰী লাগিব পাৰ্টত। তো আপোনালোকে ইয়াতে লাষ্ট ছাবমিট ডেট হৈছে আপোনালোকৰ 20 ছেপ্টেম্বৰলৈকে লাষ্ট ছাবমিট ডেট আছে। 19 ছেপ্টেম্বৰলৈকে ছাবমিট ডেট আছে, য'ত আপোনালোকে 20 ছেপ্টেম্বৰত ইণ্টাৰভিউ হ'ব। আৰু আপোনালোকে কেনেদৰে ইয়াতে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে অনলাইন যোগে ইয়াৰ আপোনালোকে আবেদন জনাব লাগিব। আৰু যদি আপোনাৰ ফৰ্মখন যদি একচেপ্টেড হৈছে তেনেহ'লে আপোনালোকে APSNarengi.com আপোনাৰ ৱেবছাইটটোত আপুনি গম পাব আপোনাৰ ফৰ্মখন একচেপ্টেড হৈছে নে ৰিজেক্টেড হৈছে। আৰু আপোনালোকে অফলাইন যোগে পঠাব লাগিব। ইয়াতে পঠাব লাগিব। এইটোত মই আপোনাক জনাই দি আছোঁ। এইটো এড্ৰেছত আপোনালোকে পঠাব লাগিব। আৰু আপোনালোকে সবিশেষ জানিবলৈ আমাৰ ডিছক্ৰিপশ্যনত যিটো আপোনাৰ ইয়াতে ক্লিক কৰি চাব। এইটো মই দেখাই আছোঁ। ইয়াতে আপোনালোকে এইটো লিংকত আপোনাক ক্লিক কৰি দিব। এইটো HTTPৰ পৰা ক্লিক কৰি দিব, তেতিয়া আপোনালোকে ইয়াৰ কথাটো আপোনালোকে গম পাব। তো আজিলৈ এইখিনিয়ে। যদি কিবা বুজি নাপায় তেনেহ'লে আমাক কমেণ্ট কৰিব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।